নমস্কাৰ, মই চয়নিকা পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি সোনকালে শুই উঠি গা পা ধুই মেলি আজৰি হ'লোঁ। আজি আইতা ঢুকুৱা 10 দিন হ'ল। আজি দহাৰ কাম কাজ হ'ব। আজি আমি তালৈ যাম। মোৰ লগত মা আৰু দেউতা যাব, মই যাম, দাদা গধূলিকৈ যাব, দাদা পৰীক্ষা আছে। তো আমি তালৈ যাম, আপোনালোকক তাত গৈ আপোনালোকক দেখুৱাইছোঁ। আৰু তাত কেনেদৰে কাম কাজবিলাক হয় আটাইবোৰ আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া গৈ আছোঁ চাইকেলত বাগানৰ ৰাস্তাইদি। মই আৰু পাপা গৈ আছোঁ। দেখিছে নহয় কিমান সুন্দৰ পৰিৱেশ। মা আহি আছে অকলে অকলে, আমি আগবাঢ়িছোঁ মাতকৈ। চাৰিওফালে সেউজীয়া সেউজীয়া। আমি বতাহতৰ ঘৰ পালোহি, শান্তনিও খালোঁ আৰু এতিয়া ভকতে কাম কৰি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখুৱাইছোঁ। এয়া দেখিছে নহয় ভকতে কাম কাজ কৰি আছে। এতিয়া সেৱা কৰিব লৈছে। এতিয়া শৰাই সজাব লৈছে, দেখিছে নহয়। মানুহ অহা নাই, আহিব, লাহে লাহে আহি আছে। এয়া আমাৰ কৃষ্ণ দাদা, সকলোৱে চিনি পায় চাগৈ। আজি কৃষ্ণ দাদা আহিছে সকামৰ ঘৰলৈ। আপোনালোকক চয়নিকা অসমলৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'সমূহ আপোনালোকে চাব, ধুনীয়া ধুনীয়া ভিডিঅ' দি আছে, ময়ো চাই আছোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। একদম খুবেই কম বয়সৰ ছোৱালীয়ে বনাই আছে, মোৰ ভণ্টি হয়, নিজৰ ভণ্টি। আপোনালোকক মই যোৱাটো ভিডিঅ'তে কৈছিলোঁৱে চাগে যে আমাৰ ভণ্টি এটা কথা ক'ম বুলি। তো এয়াই হৈছে ভণ্টিৰ চেনেলটো, আপোনালোকে চাব ভিডিঅ'সমূহ। আৰু আজি আমি আছোঁহি নাটগাঁৱত আছোঁহি। নাটগাঁও ক'ত আছোঁ আপোনালোকে নিশ্চয় দেখিব পাইছে। আমাৰ আইতা আজি দহা হয়, তো দহাত আমি আছোঁহি। ভণ্টি আহিছে, ভণ্টিহঁতৰ মাক আহিছে, মোৰ যিহেতু খুৰী হ'ব, সকলোখিনি আহিছে। তো কিনো দেখুৱাই আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া ভাগত পঢ়িছে এতিয়া ইয়াত, দেখিছে। আপোনালোকক জনোৱা নাছিলোঁ, আজি জনাই দিছোঁ। আমাৰ বৰ্তাহঁতৰ দাদা। এতিয়া নাম লৈ আছে। এতিয়া চাহ দিছে ভকতক, ভকত পুহি এটালৈ। আৰু মই ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব শেষলৈকে। আজি সকামৰ ঘৰলৈ বৰ ধুনীয়া মৰম লগা ভণ্টি এজনী আহিছে। তাৰপিছত ভণ্টি ভালনে? তোমাৰ নামটো কৈ দিয়া, কোৱা আকৌ। লাজ কৰিছে। এয়া আমাৰ জেঠাইৰ বাহঁতৰ ছোৱালী, হাঁহিছে নাই? এয়া জেঠাইহঁতৰ বা। ভালনে? ভালেই। নামটো কৈ দিয়া। অঁ, প্ৰসাদ দিবলৈ পাত এয়া পাইছে, দিছে প্ৰসাদ দিছে। আমাৰ মাজু বৰ্তাহঁতৰ দাদা, আৰু এয়া ফুল বৰ্তাহঁতৰ দাদা। হাই দি দিয়া। আৰু এয়া ভণ্টি, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰশ্মিতা নাথ। অঁ, কোন ক্লাছত পঢ়া? মই ক্লাছ এইবাৰ 4লৈ পাম। ৰিজাল্ট কেনেকুৱা হ'ল? ৰিজাল্ট ভালেই হ'ল। ভালেই হ'ল। মা প্ৰসাদ দি আছে, দেখিছে নহয়। মানুহ নাছিলে, এতিয়া মানুহ আহিছে। আমি এতিয়া বৰ্তমান প্ৰসাদ খাই আছোঁ। এয়া দেখিছে নহয়, মই আধা আধি শেষ কৰি লৈ দাদাহঁতো আহিলে। কাকা পালাহি। কৃষ্ণ দাদা একদম ব্লগ বনাত ব্যস্ত হৈ আছে।
ভণ্টিহঁতে এতিয়া খাই আছে যা ৰাজশ্ৰী আমি এতিয়া প্ৰসাদ খাই লওঁ তাৰপিছত এয়া জলপান দিছে এয়া এয়া গাখীৰ দিছে আমি এতিয়া জলপান খাই লওঁ এই টিকিলি ভণ্টিজনী চাওকচোন ইমান মৰম লগা হয়নে বাৰু এতিয়া এইফালে ভকতক এইফালে জলপান দিছে দেখিছে এই জলপান খাবলৈ লৈছে আৰু দেখিলে এয়া বিদায় হোৱা ল'লে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তেনেহ'লে বাই বাই।